এজন দেউলীয়া ব্যক্তি। বৰ্তমান তেওঁৰ ওচৰত টকা পইচা একেবাৰেই নাই। সেই মানুহজন অকণমান সহায়ৰ বাবে তেওঁ আগতে কাম কৰা কোম্পানীৰ বছৰ ঘৰ পালেগৈ। কিন্তু তাত গৈ দেখিলে এগৰাকী বয়সস্থ মহিলা ঘৰৰ বাৰাণ্ডাখনতে বহি আছে আৰু তেওঁৰ চাৰিওফালে কাম কৰা মানুহবোৰে তেওঁৰ আদেশৰ বাবে যেন অপেক্ষা কৰি আছে। মহিলাগৰাকীক দেখা পাই সেই মানুহজন হতভম্ব হৈ পৰিল, কাৰণ সেই মহিলাগৰাকী আন কোনো নহয়, তেওঁৰেই নিজ মাতৃ আছিল। কি কাৰণত সেই মানুহজনৰ মাক তেওঁৰেই পুৰণা বছৰ ঘৰত থাকিছিল আৰু কেনেকৈনো সেই মানুহজন দেউলীয়া হৈ পৰিল? গোটেই কাহিনীটোৰ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। উত্তৰ প্ৰদেশৰ এখন সৰু গাঁৱত সাবিত্ৰী দেৱী নামৰ বিধৱা মহিলাগৰাকী নিজৰ একমাত্ৰ সন্তান মনোজৰ সৈতে জীৱন নিৰ্বাহ কৰি আছিল। যেতিয়া সাবিত্ৰী দেৱীৰ স্বামীৰ মৃত্যু হৈছিল তেতিয়া মনোজৰ বয়স মাত্ৰ 12 বছৰ। স্বামীৰ মৃত্যুৰ পিছত সাবিত্ৰী দেৱীয়ে বৰ কষ্টেৰে আনৰ ঘৰত কাম কৰি মনোজক ডাঙৰ কৰাৰ লগতে তাৰ পঢ়া শুনাও চলাই লৈ গৈ থাকিল, কাৰণ তেওঁ আশা কৰিছিল যে পঢ়া শুনাত আগবঢ়া মনোজ যেতিয়া ডাঙৰ হ'ব তেতিয়া নিশ্চয় সি এদিন নিজৰ ভৰিত থিয় হ'ব পাৰিবই আৰু মনোজে দুপইচা উপাৰ্জন কৰিব পাৰিলেই তেওঁলোকৰ এই দুখৰ দিনবোৰৰ সামৰণি পৰিব। এই কথা ভাবি সাবিত্ৰী দেৱীয়ে দিনে ৰাতিয়ে কষ্ট কৰি মনোজৰ সকলো ধৰণৰ প্ৰয়োজন পূৰণ কৰি গৈ থাকিল আৰু এটা সময়ত পঢ়া শুনা সম্পূৰ্ণ হোৱাৰ পিছত চহৰৰ এটা ব্যক্তিগত কোম্পানীত মনোজে চাকৰিও পালে। ইয়াৰ পিছত মনোজে চাকৰিৰ বাবে গাঁৱৰ পৰা চহৰলৈ সদায় বাছেৰে অহা যোৱা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কেইদিনমান এনেকৈ অহা যোৱা কৰাৰ পিছত মনোজে মাকক ক'লে যে মা, মই এনেকৈ সদায় অহা যোৱা কৰিলে দৰমহাৰ বেছিখিনি পইচা ইয়াতেই খৰচ হৈ যাব। তাতকৈ মই চহৰতে থাকিবলৈ লওঁ আৰু অহা যোৱা কৰাতকৈ সেই সময়খিনিত পাৰ্ট টাইম জব এটা কৰিলে মই আৰু অলপ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ম। মনোজৰ কথাখিনি শুনি মাক সাবিত্ৰী দেৱীয়ে প্ৰথমে সন্মতি দিয়া নাছিল যদিও মনোজে জোৰকৈ ধৰাত পিছলৈ তেওঁ মান্তি হ'ল আৰু ইয়াৰ পিছত মনোজে চহৰতে এটা ভাড়াঘৰ লৈ তাতেই থাকি নিজৰ কোম্পানীৰ চাকৰি কৰিবলৈ লয়। মাজে মাজে বন্ধৰ দিনত মনোজ মাকৰ ওচৰলৈ আহি 2 এদিন থাকি পুনৰ চহৰলৈ গুচি আহে। এনেকৈ সুখ আৰু শান্তিৰ মাজেৰে সাবিত্ৰী দেৱীৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। মনোজৰো চাকৰিৰ প্ৰায় 2টা বছৰ পাৰ হ'ল। এতিয়া সাবিত্ৰী দেৱীয়ে মনতে ভাবিবলৈ ধৰিলে যে যিহেতু মনোজ এতিয়া নিজৰ ভৰিত থিয় হ'ল, সেয়ে মই জীয়াই থকা অৱস্থাতে ভাল ছোৱালী এজনী চাই মনোজৰ বিয়াখন পাতি দিয়াটো মোৰ দায়িত্ব। এনেকৈ ভাবি সাবিত্ৰী দেৱীয়ে মনোজক যেতিয়া বিয়া পতাৰ কথা ক'লে তেতিয়া মনোজে মাকক ক'লে যে মা, মই এতিয়াই বিয়াত বহিব খোজা নাই। মই বিচাৰোঁ যে মোৰ উপাৰ্জন আৰু অলপ বাঢ়ক আৰু তাৰ পিছতহে মই বিয়া পাতিম। পুতেকৰ কথা শুনি সাবিত্ৰী দেৱীয়েও ক'লে যে তই ঠিকেই কৈছ বাবা, তোৰ যেতিয়া মন যায় তই তেতিয়াই বিয়াত বহিবি, মই তোক অকণো জোৰ নকৰোঁ। এনেকৈ কেইমাহমান পাৰ হোৱাৰ পিছত মনোজে মাকক ক'লে, মা, তুমি আৰু কিমান দিন এনেকৈ অকলে গাঁৱত থাকিবা? এটা কাম কৰা যাওক, আমাৰ গাঁৱৰ এই ভেটি মাটিখিনি বিক্ৰী কৰি চহৰতে এটা সৰু ফ্লেট লোৱাৰ ব্যৱস্থা কৰোঁ আৰু আমি দুয়ো তাতেই থাকিম। পুতেকৰ কথা শুনি সাবিত্ৰী দেৱীয়েও ভাবিলে যে মনোজে ঠিকেই কৈছে, মোৰো বয়স বাঢ়ি আহিছে আৰু জীৱনৰ এই শেষৰ দিনকেইটা মই মোৰ ল'ৰাটোৰ লগত থকাই উচিত হ'ব। মাক মান্তি হোৱা দেখা পাই মনোজে লৰালৰিকৈ গ্ৰাহক বিচাৰি সাবিত্ৰী দেৱীৰ সেই মাটি আৰু ঘৰ বিক্ৰী কৰি চহৰতে এটা ফ্লেট কিনি ল'লে আৰু তেতিয়াৰ পৰা মনোজ আৰু মাক সেই ফ্লেটটোতেই থাকিবলৈ লয়।
মনোজ সদায় ৰাতিপুৱা কামলৈ বুলি ওলাই যায় আৰু সন্ধিয়া ঘৰ সোমায়হি। এনেকৈ কেইদিনমান পাৰ হোৱাৰ পিছত সাবিত্ৰী দেৱীয়ে মনোজক ক'লে যে, বাবা, তই অফিচলৈ গুচি যোৱাৰ পিছত গোটেই দিনটো মই বৰ অকলশৰীয়া হৈ পৰোঁ। এতিয়াতো তোৰ ঘৰো হৈ গ'ল, গতিকে বিয়াখন পাতি ঘৰলৈ বোৱাৰী এজনী লৈ আহ। মই জীয়াই থকা অৱস্থাতে তোৰ সংসাৰখন হোৱা দেখিলে মই শান্তিত মৰিব পাৰিম। এই কথাখিনি শুনি মনোজ মাকৰ কাষতে বহিল আৰু ক'লে, মা, বহুদিনৰ পৰা মই তোমাক কথা এটা ক'ব খুজি আছিলোঁ, কিন্তু সুবিধাহে পোৱা নাছিলোঁ। আৰু কথাটো হ'ল, মই কেতিয়াবাই বিয়া পাতিছোঁ। তুমি যে মোক গাঁৱৰ ঘৰত থাকোঁতে প্ৰথমবাৰ বিয়াৰ কথা কৈছিলা, তেতিয়া ইতিমধ্যেই মোৰ বিয়া হৈ গৈছিল। মোৰ অফিচতে চাকৰি কৰা কামিনী নামৰ ছোৱালীজনীক আজিৰ পৰা প্ৰায় 8 মাহ আগতেই মই বিয়া পাতিছোঁ। কামিনীৰ মাক দেউতাকে মোক কৈছিল যে, মই যদি কামিনীক চহৰতে ফ্লেটত ৰাখিব পাৰোঁ, তেতিয়াহে তাইক মোলৈ বিয়া দিব। সেইবাবে আমি আমাৰ বিয়াৰ কথাটো এনেকৈ লুকাই থৈছিলোঁ। কিন্তু যিহেতু এতিয়া মই চহৰত থাকিবলৈ ল'লোঁ, গতিকে এতিয়া আমাৰ বিয়াৰ কথাটো লুকুওৱাৰ কোনো প্ৰয়োজন নাই। পুতেকৰ মুখেৰে এই কথাবোৰ শুনি সাবিত্ৰী দেৱীৰ মূৰৰ ওপৰত যেন সৰগ ভাগি পৰিল। কাৰণ তেওঁ নিজৰ একমাত্ৰ ল'ৰা মনোজৰ বিয়াখনক লৈ মনতে বহুত আশা পুহি ৰাখিছিল আৰু মনোজে এক মুহূৰ্তৰ ভিতৰত সকলো আশা পুৰি ছাই কৰি পেলালে। কিন্তু নিজৰ এই দুখ মনতে সামৰি সাবিত্ৰী দেৱীয়ে মনোজক ক'লে যে, বিয়াৰ নামত তই যি কৰিলি কৰিলি, এতিয়া বোৱাৰীজনী ঘৰলৈ লৈ আহ। বোৱাৰীজনী ঘৰখনত থাকিলে মোৰো মনটো ভাল লাগি থাকিব। ইয়াৰ পিছত সাবিত্ৰী দেৱীয়ে ফ্লেটতে অলপ নীতি নিয়মৰ মাজেৰে বোৱাৰী কামিনীক আদৰি ঘৰলৈ লৈ আহিল। প্ৰথম কেইদিনমান সকলো ঠিকেই চলি আছিল। সাবিত্ৰী দেৱীয়েও মনতে ভাবিছিল যে, বিয়াখন লাগিলে যেনেকৈয়ে নহওক কিয়, মোৰ বোৱাৰীজনী বৰ সাদৰী, মোকনো আৰু কি লাগে। জীয়াই থকা দিনকেইটা ল'ৰা আৰু বোৱাৰীৰ লগত সুখে শান্তিয়ে এসাঁজ খাবলৈ পালে যথেষ্ট। কিন্তু কথাতেই কয় নহয়, সুখৰ সংসাৰ এখনত যদি কাৰোবাৰ নজৰ লাগে, তেন্তে সেই সুখ বেছি দিনলৈ নিটিকে। সাবিত্ৰী দেৱীৰ সংসাৰখনতো ঠিক তেনেকুৱা কিবা এটাই হ'ল। বিয়াৰ কেইমাহমান পিছত তেওঁ লক্ষ্য কৰিলে যে, বোৱাৰী কামিনীৰ প্ৰথমে যি ৰূপ তেওঁ দেখিছিল, সেয়া লাহে লাহে সলনি হ'বলৈ ধৰিলে। এতিয়া কামিনীয়ে দিনটোৰ বেছিখিনি সময় চিৰিয়েল চায়েই পাৰ কৰে। ঘৰৰ কাম কৰাটো বাদেই শাহুৱেকক মাত এষাৰ দিবলৈও কামিনীয়ে যেন বৰ টান পায়। বোৱাৰীয়েকৰ এই কাণ্ড কাৰখানা দেখা পাই সাবিত্ৰী দেৱীয়ে প্ৰথমে ভাবিলে, কামিনীৰ বিয়া হোৱা বেছিদিন হোৱা নাই, সেয়ে সংসাৰৰ প্ৰতি থকা দায়িত্বও তাই বুজি পোৱা নাই। দিন বাগৰিলে নিশ্চয় তাই ঘৰখনৰ প্ৰতি থকা দায়িত্ব বুজি পাব আৰু তেতিয়া সকলো ঠিক হৈ যাব। এনেকৈ ভাবি সাবিত্ৰী দেৱীয়ে মনে মনে ঘৰৰ সকলো কাম বন কৰি গৈ থাকিল। এনেকৈ প্ৰায় আৰু 6টামান মাহ পাৰ হ'ল। কিন্তু সাবিত্ৰী দেৱীৰ বোৱাৰী কামিনীৰ স্বভাৱৰ কোনো পৰিৱৰ্তন নহ'ল। ইয়াৰ পৰিৱৰ্তে এতিয়া কামিনীয়ে আগতকৈও বেছি উদ্ভণ্ডালিহে কৰিবলৈ ধৰিলে। মনোজ ঘৰত থকা সময়খিনি কামিনীয়ে এগৰাকী ভাল বোৱাৰী হোৱাৰ নাটক কৰে আৰু মনোজ কামলৈ গুচি গ'লেই তাই শাহুৱেকৰ লগত বিভিন্ন কথাত কাজিয়া কৰাৰ লগতে তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ ধমকিও দিয়ে। ঘৰৰ পৰিস্থিতি দেখা পাই সাবিত্ৰী দেৱীয়ে এদিন মনোজক কামিনীৰ বিষয়ে আপত্তি কৰাত মনোজে মাকক উভতি ক'লে যে, মা, তুমি এইবোৰ বকি মোৰ মূৰটো গৰম নকৰিবা। তুমি এনেকৈ আপত্তি কৰি থাকিলে ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব। সেয়ে মনে মনে থাকা আৰু কামিনীয়ে ঘৰখন যেনেকৈ চলাবলৈ দিয়া। মনোজৰ মুখেৰে এই কথাখিনি শুনি সাবিত্ৰী দেৱী শিলপৰা কপৌটোৰ দৰে হৈ পৰিল। স্বামীৰ মৃত্যুৰ পিছত নিজৰ একমাত্ৰ সন্তান মনোজৰ কাৰণে সাবিত্ৰী দেৱীয়ে যিখিনি কষ্ট কৰিছিল, তাৰ প্ৰতিফল আজি মনোজে তেওঁক এনেকৈ দিলে। নিজৰ ৰুমলৈ গৈ
বহুপৰ উচুপি কান্দি থাকিল তেওঁ। আনফালে মনোজে ৰুমত সোমাই পত্নী কামিনীৰ সৈতে হাঁহি হাঁহি কিবা কথা পতাত ব্যস্ত হৈ পৰিল। মাকক ইমান অপদস্থ কৰিও মনোজে যেন অকণো অনুভৱেই নকৰিলে মাকে মনতে কিমান দুখ পাব পাৰে। লাহে লাহে সময় পাৰ হ'ল আৰু সময়ৰ লগে লগে কামিনীৰ ব্যৱহাৰে সাবিত্ৰী দেৱীৰ মনত বৰ দকৈ সাজ বহুৱালে। অনবৰতে হাঁহি ধেমালি কৰি ভালপোৱা মানুহজনী এতিয়া সৰু সৰু কথাতে খিংখিঙীয়া হৈ পৰে। মানুহৰ পৰা আঁতৰি ৰুমৰ ভিতৰত অকলশৰে সময় কটায় সাবিত্ৰী দেৱীয়ে। তেওঁৰ এই ব্যৱহাৰ আৰু আচৰণ দেখা পাই কামিনীয়ে সুবিধা বুজি তেওঁক যিমান পাৰে সিমান অশান্তি দিবলৈ চেষ্টা কৰি গৈ থাকিল। কামিনীয়ে সাবিত্ৰী দেৱীক অনুভৱ কৰাবলৈ ধৰিলে যে তেওঁৰ ল'ৰা মনোজ এতিয়া আৰু তেওঁৰ হৈ থকা নাই। এতিয়া মনোজে কেৱল কামিনীৰ কথা মতেহে উঠা বহা কৰিব। এই ঘৰখনত তেওঁৰ আপোন বুলিবলৈ এতিয়া আৰু কোনোৱেই নাই। এই কথাবোৰ দেখি শুনি সাবিত্ৰী দেৱীৰ মানসিক স্থিতি ইমানেই বেয়াৰ ফালে গ'ল যে তেওঁ এতিয়া কিছুমান সাধাৰণ কথাতে কামিনীৰ লগত কাজিয়া কৰে। কামিনীয়েও মনোজ ডিউটিৰ পৰা ঘূৰি অহাৰ পিছত সাবিত্ৰী দেৱীক মনে মনে কিছুমান এনেকুৱা কথা কয় যিবোৰ কথা শুনিলে তেওঁৰ তৎক্ষণাৎ খং উঠে আৰু কামিনীক গালিগালাজ কৰে। আৰু এনেকৈ সাবিত্ৰী দেৱীয়ে গালিগালাজ কৰাৰ সুবিধা লৈ কামিনীয়ে মনোজক এদিন ক'লে যে তোমাৰ মা সম্পূৰ্ণৰূপে পাগল হৈ গৈছে। তেওঁ মোক এনেকৈয়ে দিনৰ দিনটো গালিগালাজ কৰি থাকে। মই বাৰু শাহু বুলি সকলো কথা সহ্য কৰিম, কিন্তু ওচৰ চুবুৰীয়াই ঘৰত এজনী পাগলী ৰাখি থোৱা বুলি মোক আপত্তি কৰিবলৈ আৰম্ভ কৰিছে। গতিকে তুমি মাক সোনকালে পগলা ফাটেকত থৈ অহাৰ ব্যৱস্থা কৰা। তাত ডাক্তৰে চিকিৎসা কৰিলে হয়তো মা আকৌ সুস্থ হৈ উঠিব আৰু তেতিয়া আমি মাক পুনৰ ঘৰলৈ লৈ আহিম। কামিনীৰ কথা শুনি মনোজেও ভাবিলে যে ঘৰত থকাতকৈ মা পগলা ফাটেকত থাকিলে ডাক্তৰৰ যত্নত তেওঁ হয়তো সোনকালে সুস্থ হ'ব। এই কথা ভাবি মনোজে এখন ভাল মানসিক ৰোগৰ চিকিৎসালয়ত সাবিত্ৰী দেৱীক থৈ আহিল আৰু পত্নী কামিনীক ক'লে যে মই যিহেতু অফিচ আৰু ব্যৱসায়ৰ কামত ব্যস্ত থাকোঁ, সেয়ে তুমিয়েই মাৰ খবৰ লৈ থাকিবা আৰু মা সম্পূৰ্ণ সুস্থ হৈ উঠিলে মাক পুনৰ ঘৰলৈ ঘূৰাই লৈ আহিবা। মনোজৰ কথাত কামিনীয়ে সন্মতি দি মূৰ দুপিয়ালে যদিও মনে মনে তাই ভাবিলে যে ইমান কষ্ট কৰি মাক ঘৰৰ পৰা উলিয়াই পঠিয়ালোঁ, এতিয়া আৰু কোনো কাৰণতে মাক মই এইখন ঘৰলৈ ঘূৰি আহিবলৈ নিদিওঁ। লাহে লাহে সময় পাৰ হ'ল। মনোজে এতিয়া চাকৰি এৰি নিজৰ আন এটা সৰু ব্যৱসায় আৰম্ভ কৰিলে। ব্যৱসায়ৰ ব্যস্ততাৰ মাজত মনোজে যেন পাহৰি পেলালে নিজৰ সেই অসুস্থ মাকজনীৰ কথা। আনফালে পগলা ফাটেকত সুচিকিৎসা পাই সাবিত্ৰী দেৱী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল আৰু সাবিত্ৰী দেৱী সুস্থ হোৱা দেখা পাই চিকিৎসালয় কৰ্তৃপক্ষই কামিনীক ফোন কৰি কয় যে তেওঁলোকে এতিয়া সাবিত্ৰী দেৱীক ঘৰলৈ ঘূৰাই লৈ যাব পাৰিব। তেওঁ আৰু পগলা ফাটেকত থকাৰ কোনো প্ৰয়োজন নাই। কিন্তু কামিনীয়ে ইয়াৰ উত্তৰত চিকিৎসালয় কৰ্তৃপক্ষক ক'লে আমি মাক আৰু ঘৰলৈ ঘূৰাই আনিব বিচৰা নাই। মা তাতেই থাকক। তেওঁৰ ভৰণ পোষণৰ নামত যি পইচা খৰচ হয় সেই পইচা মই আপোনালোকলৈ পঠিয়াই থাকিম। ইয়াৰ মাজতে কেতিয়াবা মনোজে যদি কামিনীক মাকৰ বিষয়ে কিবা এটা সোধে তেতিয়া কামিনীয়ে এইফালেও মিছা মাতি কয় যে মা এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। সেয়ে ডাক্তৰে কৈছে মাক আমি ঘৰলৈ এতিয়াই ঘূৰাই আনিব নোৱাৰোঁ। এনেকৈ প্ৰায় 2টা বছৰ পাৰ হ'ল। এই 2টা বছৰৰ ভিতৰত মনোজে মাকক চাবলৈ এবাৰো পগলা ফাটেকলৈ যোৱা নাই। মনোজে কেৱল পত্নী কামিনীক সোধেহে যে মাক সুস্থ হৈছে নে নাই, আৰু কামিনীয়েও সুবিধা পাই মনোজক মিছা মাতি থৈ দিয়ে। এই 2টা বছৰত মনোজৰ উপাৰ্জন আগতকৈ বহুত বেছি বাঢ়িল। মনোজে আন কেইবাঠাইতো মাটি কিনাৰ লগতে 2-3খন গাড়ীও ল'বলৈ সক্ষম হৈছিল। কিন্তু মনোজ আৰু কামিনীয়ে এতিয়ালৈকে সন্তানৰ মুখহে দেখা নাছিল
আৰু সেইবাবে কেতিয়াবা মনোজ আৰু কামিনীৰ মাজত এই কথাটোক লৈ মনোমালিন্য হ'বলৈ আৰম্ভ কৰিলে। যেতিয়া মনোজে সন্তান জন্ম দিব নোৱাৰাৰ বাবে কামিনীক গালিগালাজ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া কামিনীৰ মনত মনোজক লৈ বিভিন্ন ধৰণৰ চিন্তাৰ উদয় হ'ল। কামিনীয়ে ভাবিলে, মই সন্তান জন্ম দিব নোৱাৰাৰ বাবে মনোজে যদি দ্বিতীয় বিবাহ কৰাবলৈ মন মেলে, তেন্তে মোৰ কি হ'ব? মই ক'লৈ যাম? মনোজে বাৰু মোক খেদি দিব নেকি? মনোজে মোক ইয়াৰ পৰা খেদি দিয়াৰ আগতে মই এইখন ঘৰত মোৰ স্থিতি মজবুত কৰিবই লাগিব। ইয়াৰ বাবে মই যি প্ৰয়োজন হ'ব তাকেই কৰিম। এই কথাবোৰ ভাবি চিন্তি কামিনীয়ে চলে বলে কৌশলে মনোজৰ সকলো সা সম্পত্তি আৰু ব্যৱসায় নিজৰ নামত কৰি ল'লে। আৰু সকলো নিজৰ নামত কৰাৰ পিছত কামিনীয়ে মনোজক নিজৰ ঘৰৰ পৰাই খেদি পঠিয়াই দিলে। উপায়ন্তৰ হৈ মনোজে আদালতৰ কাষ চাপিছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত কামিনীৰ ওপৰত কোনো ধৰণৰ কেছ কৰিবলৈ সক্ষম নহ'ল। আৰু কামিনীয়েও আগতীয়াকৈ ডিভ'ৰ্চ কেছ ফাইল কৰি থোৱা বাবে মনোজে চুপচাপ কামিনীক ডিভ'ৰ্চ দিয়াৰ বাদে আন কোনো উপায়েই বিচাৰি নাপালে। পত্নীক ডিভ'ৰ্চ দি আৰু সকলো সম্পত্তি হেৰুৱাই মনোজ পলকতে পথৰ কাষৰ ভিক্ষাৰীৰ দৰে হৈ পৰিল। দিশহাৰা মনোজে অ'ত ত'ত সহায় বিচাৰি গ'ল যদিও কোনেও মনোজক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। আৰু হঠাৎ মনোজৰ মনত পৰিল তেওঁ আগতে কাম কৰা কোম্পেনীৰ মালিকৰ কথা। সেই কোম্পেনীটোৰ মালিকজনে মনোজৰ কাম দেখা পাই তেওঁক খুব ভাল পাইছিল। আৰু যেতিয়া মনোজৰ নিজৰ ব্যৱসায় ভালকৈ চলিছিল, তেতিয়া মনোজে কোম্পেনীৰ চাকৰি এৰিব বিচৰাত সেই মালিকজনে তেওঁক দুগুণ দৰমহা দি কোম্পেনীত ৰখাৰ ইচ্ছাও প্ৰকাশ কৰিছিল। এতিয়া মনোজে এই কথাবোৰ ভাবি থিৰাং কৰিলে যে এবাৰ সেই পুৰণা মালিকজনক লগ কৰিব পাৰিলে তেওঁ হয়তো মোক পুনৰ কোম্পেনীত চাকৰি এটা যোগাৰ কৰি দিলেহেঁতেন। এনেকৈ ভাবি মনোজ সেই মালিকজনৰ ঘৰ পালেগৈ। কিন্তু তেওঁৰ ঘৰৰ সন্মুখত ৰখি থকা দেহৰক্ষীয়ে মনোজক ঘৰৰ চৌহদত সোমোৱাত বাধা প্ৰদান কৰাত মনোজে সিহঁতক ক'লে যে মই তোমালোকৰ বছৰ পুৰণা কৰ্মচাৰী মনোজ। তেওঁক খবৰ দিয়া যে মই তেওঁক লগ কৰিবলৈ আহিছোঁ। ইয়াৰ পিছত সেই দেহৰক্ষীজনে যেতিয়া মালিকক মনোজ অহা বুলি ক'লে, তেতিয়া মালিকজনে মনোজক ঘৰৰ ভিতৰলৈ মাতি পঠিয়ালে। আৰু মনোজে ঘৰৰ চৌহদত সোমাওঁতেই দেখিলে এগৰাকী বয়সস্থ মহিলা ঘৰৰ বাৰাণ্ডাখনতে বহি আছে। আৰু তেওঁৰ আগে পিছে কাম কৰা মানুহবোৰে যেন তেওঁৰ আদেশৰ বাবে বাট চাই আছে। যেতিয়া মনোজে মহিলাগৰাকীৰ ফালে অলপ ধ্যান দি চালে, তেতিয়া তেওঁ ধৰিব পাৰিলে যে এই মহিলাগৰাকী আন কোনো নহয়, তেওঁৰেই নিজ মাতৃ সাবিত্ৰী দেৱী, যাক মনোজে পগলা ফাটেকত থৈ আহিছিল। মাকক এনেকৈ দেখা পাই মনোজ আচৰিত হ'ল। আৰু এখোজ দুখোজকৈ আগবাঢ়ি গৈ সাবিত্ৰী দেৱীক মনোজে সুধিলে, মা, তুমি ইয়াত কি কৰি আছা? মনোজৰ মাতষাৰ শুনি ৰাতিপুৱাৰ চাহৰ জুতি লৈ থকা সাবিত্ৰী দেৱীয়ে মূৰ দাঙি চাই যেতিয়া মনোজক দেখা পালে, তেতিয়া তেওঁ মনোজক সুধিলে, বাবা মনোজ, তই ইয়াত কি কৰি আছ? মনোজে আৰু কিবা এটা কোৱাৰ আগতেই কোম্পেনীৰ মালিকজন পত্নীৰ সৈতে চিৰিৰে তললৈ নামি আহিল আৰু মনোজক তালৈ অহাৰ কাৰণ সুধিলে। ইয়াৰ উত্তৰত মনোজে মালিকজনক ক'লে, ছাৰ, মই এটা বিশেষ কাৰণত আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছিলোঁ। ইয়ালৈ আহি দেখিলোঁ মোৰ মা আপোনাৰ ঘৰত আছে। কিন্তু কি কাৰণত মা আপোনাৰ লগত থাকে মই জানিব বিচাৰিছোঁ। মনোজৰ কথা শুনি মালিকজনে মনোজক সুধিলে, কোন তোমাৰ মা? ইয়াৰ উত্তৰত মনোজে ক'লে, আপোনাৰ ঘৰৰ বাৰাণ্ডাত বহি থকা মহিলাগৰাকী মোৰ মা। তেওঁৰ নাম সাবিত্ৰী দেৱী। তেওঁৱেই মোক তুলি তালি ডাঙৰ দীঘল কৰিছে। আৰু তেওঁৰ কাৰণেই মই আজি নিজৰ ভৰিত থিয় হোৱাৰ যোগ্য হৈ উঠিছোঁ।
এই কথাখিনি শুনি মালিকজনে ক'লে, মই নাজানো এইগৰাকী মহিলা কাৰ মাতৃ, কিন্তু আজি বহুদিনৰ পৰা মই এওঁক মোৰ ঘৰত ৰাখি থৈছোঁ আৰু এওঁক মই মোৰ মা বুলিহে ভাবোঁ। এনেকৈ কথা পাতি থকাৰ মাজতে কোম্পানীৰ মালিকজনৰ পত্নীয়ে হঠাতে ক'লে, তোমাৰ হাতত কি প্ৰমাণ আছে যে এওঁ তোমাৰ নিজ মাতৃ? কাৰণ আজি 1.5 বছৰ ধৰি এওঁ আমাৰ ঘৰত আছে। তুমিতো কোনোদিন তোমাৰ মাৰ খবৰ এটাও লোৱা নাই, গতিকে এইগৰাকী কেনেকৈ তোমাৰ মা? মালিকৰ পত্নীৰ কথা শুনি মনোজে কান্দি কান্দি নিজৰ জীৱনৰ গোটেই কাহিনীটো তেওঁলোকৰ আগত বিৱৰি ক'লে আৰু লগতে ক'লে যে মই মোৰ পত্নীৰ কথাত বিশ্বাস কৰি মাক পগলা ফাটেকত থৈ দিলোঁ আৰু নিশ্চিন্ত হৈ থাকিলোঁ যে কামিনীয়ে মাৰ খবৰ ৰাখিব। কিন্তু কামিনীয়ে ইয়াৰ বিপৰীতে মোক মোৰ মাৰ পৰা দূৰ কৰাৰ লগতে মোৰ সমস্ত সম্পত্তি আৰু ব্যৱসায় ষড়যন্ত্ৰ কৰি মোৰ পৰা লুটি লৈ গ'ল। পত্নীৰ ওপৰত অন্ধৰ দৰে বিশ্বাস কৰি আজি মই দেউলীয়া হৈ পৰিলোঁ। এই কথাখিনি কৈ থাকোঁতে মনোজে কান্দি থকা দেখি মাক সাবিত্ৰী দেৱী কাষ চাপি আহিল আৰু মনোজৰ চকুপানী মুচি তেওঁক ক'লে, যি হ'বলগীয়া আছিল হৈ গ'ল। এতিয়া আৰু হৈ যোৱাটো ভাবি থাকি একো লাভ নাই। আগলৈ তই কি কৰিবি সেইটোহে এতিয়া ভাবিবলগীয়া কথা। ইয়াৰ পিছত মনোজে হাতযোৰ কৰি মালিকজনক ক'লে, আপুনি মোৰ মাক আশ্ৰয় দিলে আৰু ইমান আদৰ সন্মান দিলে, ইয়াৰ বাবে আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম। কিন্তু এতিয়া মই মোৰ মাক মোৰ লগত লৈ যাব বিচাৰোঁ। ইয়াৰ উত্তৰত মালিকজনে মনোজক ক'লে, মই মোৰ মাক কোনো কাৰণতে তোমাৰ লগত নপঠিয়াওঁ। তুমি যদি তোমাৰ মাৰ মূল্য বুজি পোৱা তেন্তে তেওঁক তুমি এনেকৈ কিয় পগলা ফাটেকত থৈ দিছিলা? মই যেতিয়া মোৰ চিনাকি মানুহ এজনৰ আত্মীয়জনক চাবলৈ পগলা ফাটেকলৈ গৈছিলোঁ তেতিয়া মই মাক তাত দেখি ঘৰলৈ লৈ আহিছিলোঁ, কাৰণ মই তেওঁক লগ পোৱা সময়ত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছিল আৰু এই সুস্থ মানুহজনীক মইহে পগলা ফাটেকৰ পৰা লৈ আহিছোঁ। সেয়ে এতিয়া মাৰ ওপৰত মোৰ অধিকাৰ তোমাতকৈ বেছি। এই কথা শুনি মনোজ উদাস মনেৰে তাৰ পৰা উভতি আহিবলৈ লওঁতেই পিছফালৰ পৰা মালিকজনে মনোজক ৰখাই ক'লে, মনোজ, তুমি যদি সঁচাকৈ ইমান বিপদত পৰিছা তেন্তে এটা কাম কৰা যাওক। কালিৰ পৰা তুমি আকৌ আমাৰ কোম্পানীত জইন কৰা। আৰু এটা কথা, তুমি মাক ইয়াৰ পৰা লৈ যাব নোৱাৰা, কিন্তু মন গ'লে মাক তুমি লগ কৰিবলৈ নিশ্চয় আমাৰ ঘৰলৈ আহিব পাৰিবা। মই ইয়াত কোনো মানা নকৰোঁ। এই কথা শুনি মনোজ আনন্দত আত্মহাৰা হৈ পৰে আৰু পিছদিনাখনৰ পৰা মনোজে নতুন চাকৰিটোত জইন কৰি পুনৰ একাগ্ৰতাৰে নিজৰ কাম কৰি যায়। মাজে মাজে মনোজে সাবিত্ৰী দেৱীক লগ কৰিবলৈ কোম্পানীৰ মালিকৰ ঘৰলৈও অহা যোৱা কৰি থাকিল। এনেকৈ কেইমাহমান পাৰ হোৱাৰ পিছত কোম্পানীৰ মালিকজনে মনোজকো তেওঁৰ ঘৰত থাকিবলৈ মাতি লৈ আহে আৰু ইয়াৰ পিছত সাবিত্ৰী দেৱীয়ে নিজৰ দুয়োটা পুতেকৰ লগত জীৱনৰ বাকী থকা দিনবোৰ হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনী। আপুনি বাৰু কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি আমাক জনাব। যদি কাহিনীটো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।